বন্ধুসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। ধ্বংসৰ কাৰক যেন প্ৰতাৰণা। জীৱনত প্ৰথমবাৰ তুমিয়েইতো মোৰ লগত প্ৰতাৰণা কৰিছিলা। তোমাৰ সপোন বুলি মিছাতে মোক বাৰু কিয় আজৰিছিলা? তোমাৰ হাতত হাত থৈ আগবাঢ়ি যোৱা প্ৰতিশ্ৰুতি দিয়া তোমাৰ প্ৰতিবিম্বই তোমাক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিছিল জানো? চলনাৰ জাল পেলাই লৈ নিজে যি মুক্তি ল'লা, আনকো সেই মুক্তিৰ সোৱাদ দিলা। তোমাৰ সেই লোৱা আৰু দিয়াৰ মাজত মই মাথো মই হৈ ৰ'লোঁ। ৰেল আলিৰ কাষতে থকা বস্তাৰে বেৰা এটা জুপুৰি, ভিতৰত জেকা যদিও চাফা আৰু পৰিপাটি মজিয়াখনত বস্তা এটা পৰা আছে। তললৈ পেট পেলাই পৰি কান্দি আছে পমিলা। অকলশৰে কান্দি কান্দি ভুৰভুৰাই আছে তাই। মাক দেউতাকৰ এটি কল্পনাৰ বাস্তৱ সৃষ্টি পমিলা। কিহৰ যে দুখত সৰ্বহাৰা দেউতাকে অৱশেষত হেৰুৱালে প্ৰাণটো। ভাৱত এসাগৰ সাঁথৰ বয়সে যৌৱন গৰকা পমিলাৰ দুচকুত নাই গাভৰু হৰিণী চঞ্চল মন। হৃদয় ভৰি আছে অভাৱৰ একুৰা জ্বলন্ত শিখা। তাইৰ সপোন বুলি একো নাথাকিলেও দেউতাকৰ দৰে হোৱাৰ ইচ্ছা নাই। দেউতাকৰ দৰে আত্মহত্যাৰ পথ বাছি লৈ মুক্তিৰ সুখ ল'লেও তাইক লৈ কান্দিবলৈ প্ৰাণী শূন্য। তথাপি সমস্ত সংগ্ৰাম নিজৰ বাবে। এটা হাঁহি বিচাৰি শতবাৰ মুখ থেকেচা খোৱা উদাহৰণ পমিলাৰ মানস পথত বহুত আছে। দেউতাক মাক দুয়োকে হেৰুৱাই 7 বছৰীয়া পমিলাজনীয়ে আনৰ ঘৰে ঘৰে আহাৰ বিচাৰি ফুৰে। দুপৰীয়াৰ ভাত সাজৰ বাবে সৰ্বশিক্ষাৰ আয়োজন তাইৰ বাবে ধন্য। সেই সাজ ভাতৰ বাবে স্কুলত নিতৌ উপস্থিত আছিল তাই, আৰু মেধাৱী হিচাপে নিজকে চিনাকি দিবলৈ সক্ষম হৈছিল। তাইক ভাল বেয়া বিচাৰৰ পৰামৰ্শ দিওঁতা নাছিল। সকলো তাই নিজা কৰ্মৰ অভিজ্ঞতাক লৈহে আগবাঢ়িছিল। স্কুলত শিক্ষকে বুজায় এচাৰিৰ আগত শিক্ষা। আগবাঢ়ি যাবলৈ এজন আদৰ্শৱান পথ প্ৰদৰ্শকৰ প্ৰয়োজন। এইবোৰৰ সংজ্ঞা তাই নেতিবাচকভাৱে ল'ব নে ইতিবাচকভাৱে ল'ব, সেইটো তাইৰ কাৰণে এটা বিৰাট ডাঙৰ প্ৰশ্নবোধক। অন্ধবিশ্বাসবোৰ যদি বিশ্বাস হ'লহেঁতেন, দেউতাৰ সমাধি বিচাৰি উদ্ধাৰ কৰি আনিলেহেঁতেন আত্মাক। মাত্ৰ এবাৰৰ কাৰণে বিচাৰিলোহেঁতেন জীৱন নিৰ্বাহৰ উপায়। পৰৱৰ্তী কালত বুঢ়ীআই সাধু কথাবোৰৰ দৰে মোৰ কথাবোৰ সাধু হ'লহেঁতেন। কিমান ভাবিম আৰু মুক্তিৰ উপায়। দেউতাই হয়তো এনেদৰে ভাগৰি পৰি বিচাৰি পাইছিল মুক্তিৰ অন্যতম পথ, আত্মঘাতী। মমতাময়ী দুগৰাকী শিক্ষয়িত্ৰীৰ প্ৰেৰণাৰে উচ্চতৰ মাধ্যমিকৰ দেওনা পাৰ কৰা পমিলাৰ সেই ন্যূনতম শিক্ষাৰে প্ৰযুক্তিবিদ্যাৰ উচ্চ শিখৰত স্থান পোৱাৰ সৌভাগ্য নাই। যদিও নিজকে সাধাৰণভাৱে চলিবলৈ উপায় বিচাৰি নাপাই বিৰক্ত অনুভৱ কৰিছিল, দুদিনমান আনৰ ঘৰতো কাম কৰিবলৈ গাঁৱৰ ফালে গৈছিল। কিন্তু মুধা ফুটা মনৰ পুৰুষৰ লেবেল মৰাবোৰৰ দুচকুত যি লোলোপ চাৱনি, ঘিণতে থু ওলায়। সেয়ে তাই নিজৰ বাবে বেলেগ কিবা কৰাৰ কথা ভাবে। কিবা এটা শিকি নিজে স্বাৱলম্বী হোৱাৰ প্ৰবল ইচ্ছা। কিন্তু সেই কিবাটো শিকিবলৈ টকাৰ প্ৰয়োজন। সেই টকাৰে আকৌ অভাৱ। সেই অভাৱ ক'ৰ পৰা পূৰ হ'ব? চিন্তা কৰি কৰি কান্দি আছে তাই। আৰু সমস্ত গালিবোৰ দেউতাকৰ মৃত আত্মাৰ ওপৰত ভদিয়া বৰষুণ সৰাদি সৰিছে। এটা সময়ত সকলো ফালৰ পৰা সক্ষম মনৰ পমিলাজনী অক্ষম পৰিস্থিতিৰ দাস হৈ কান্দি কান্দি কেতিয়ানো চেতনাহীন হৈ মজিয়াতে পৰাতে পৰি ৰ'ল। গমেই নাপালে যেতিয়া চেতনা ঘূৰাই পাই নিজকে উদ্ধাৰ কৰিছিল চিকিৎসালয়ৰ ৰোগশয্যাত। চকু মুদিয়ে কাণ পাতিলে কাষতে চুবুৰীয়া কাৰোবাৰ চিনাকি মাতৰ কথোপকথন। এইহেন ভৰ যৌৱনত ভৰি দিছিলহে, কিয় বাৰু তাইৰ মূৰত সেই টিউমাৰটো সোমালহি? নিজে খুটি খাবলৈ শিকিব খোজোতেই থুটুকে হেৰাল। এইবোৰ ধনী মানুহৰ বেমাৰহে, এইকনো কিয় দিব লাগে? তাই মাতষাৰ বুজি পালে এইগৰাকী তাইৰ শুভাকাংক্ষী। নিজৰ নাথাকিলেও তাই খবৰ ৰখা ওচৰৰ সেউতী খুৰী। পিছে খুৰীৰ কথাষাৰ শুনি তাই এইবাৰ অনুভৱ কৰিলে সময়ৰ অভাৱ। নিজে কৰি খোৱাৰ উপায় বিচাৰিছিলেহে। ওপৰত বহি ৰং চোৱাজনে সময় নিদিলে। তাই অচেতনতাৰ সুযোগ লৈ ওচৰত কোনোবা ৰোগীৰ অভিভাৱকে সুধিছে, মাক নাই নেকি? নাই। দেউতাক মৰাৰ পাছত কলৈনো গ'ল কোনেও গমেই নাপালে। নাবালিকা জীয়তো আৰ ঘৰে তাৰ ঘৰে চোৱা ভাত খাই ডাঙৰ হোৱাৰ দৰে। কোনে চিকিৎসা কৰিব এতিয়া? ওপৰলাইহে জানে। কথাবোৰ শুনি পমিলা অভ্যস্ত হৈ পৰিছিল। সেই জাপ মাৰি উঠি প্ৰায় চিঞৰিয়ে কৈ উঠিছিল, চুপ থাক। মোৰ চিকিৎসাৰ কথা তহঁতে চিন্তা নকৰিবি। মোৰ জন্ম সংগ্ৰাম আৰু মৰিবলৈকে হৈছে। কথাষাৰ যেন শেষ নহ'লকৈ পুনৰ চেতনাহীন হৈ ঢলি পৰিল চিকিৎসালয়ৰ বিচনাত। বন্ধুসকল, এই সৰু কাহিনীটি শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব, সদায় এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ। ধন্যবাদ। জয় অসম।